অফিসত এনেদৰে মুখ কৰি বহি থাকক, তেতিয়াহে আপুনি আচৰিত ধৰণৰ সফলতা লাভ কৰিব। বাস্তুদোষে কেৱল আমাৰ ঘৰতে নহয়, অফিসতো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তুদোষে প্ৰগতিৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। কাৰ্যালয়ত বাস্তুদোষ কেনেকৈ দূৰ কৰিব পাৰি আৰু প্ৰগতিৰ পথ মসৃণ কৰিব পাৰি জানি লওক। বাস্তুদোষে ঘৰত যেনেকৈ ঋণাত্মক শক্তিৰ সৃষ্টি কৰিব পাৰে, তেনেদৰে কৰ্মক্ষেত্ৰতো ঋণাত্মক শক্তিৰ বলি হ'ব পাৰে। অফিসত ভুল দিশত বহি থকা বা নিজৰ ডেস্কখন ভুল দিশত ৰখাটোৱে আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতিৰ পথত ডাঙৰ বাধাৰ সৃষ্টি কৰিব পাৰে। অফিসত বাস্তুৰ দোষ থাকিলে কঠোৰ পৰিশ্ৰম কৰিও আকাংক্ষিত সফলতা লাভ কৰিব নোৱাৰি। অফিসত যদি নেতিবাচক শক্তি থাকে, তেন্তে টকা, খ্যাতি, প্ৰতিপত্তি নাপাব। আমি অফিসত বহুত সময় কটাওঁ। ঘৰৰ পিছত আমি বেছি সময় কটোৱা ঠাইখন হ'ল আমাৰ অফিস। গতিকে কাৰ্যালয়ৰ বাস্তু সঠিক নহ'লে ইয়াৰ অশুভ প্ৰভাৱে আমাৰ জীৱনত প্ৰভাৱ পেলাব। অফিসৰ বাস্তুদোষ কেনেকৈ ঠিক কৰি ৰাখিব পাৰি জানি লওক। অফিসত বাস্তু টিপছ। অফিসত কোন দিশ মুখামুখি হ'ব সেয়া অতি গুৰুত্বপূৰ্ণ, অন্যথা কঠোৰ পৰিশ্ৰম কৰিও আকাংক্ষিত ফলাফল নাপাব। অফিসত পদোন্নতি, দৰমহা বৃদ্ধি আপোনাৰ ভাগ্যত একো নাহিব। গতিকে আপুনি অফিসত ক'ত বহিব, কোন দিশৰ ফালে মুখ কৰি আছে সেই বিষয়ে সাৱধান হ'ব লাগিব। অফিসত যাতে আপোনাৰ কাষতে কোনো খিৰিকী নাথাকে। অফিসত নিজৰ আসনৰ ওচৰত দুৱাৰ থকাটো ভাল নহয়। ৰাস্তাৰ ঠিক ওপৰত অফিসটো থকাটো ভাল নহয়। অফিসত এনে ঠাইত বহিলেও ভাল নহয় যে বহাৰ পৰা ৰাস্তাটো দেখা যায়, ফলত আপোনাৰ অগ্ৰগতিত বাধা আহিব পাৰে। আকৌ কৰিডৰৰ ফালে মুখ কৰি বহি থকাটো বাস্তুৰ মতে একেবাৰে শুভ নহয়। অফিসত সদায় উত্তৰ বা পূব দিশলৈ মুখ কৰি বহিব লাগে। উত্তৰ পূব দিশলৈ মুখ কৰি বহি থকাটো বাস্তুৰ মতে শুভ, ফলত কাৰ্যালয়ত পদোন্নতি পোৱাটো সহজ হ'ব পাৰে। আপোনাৰ দৰমহা বাঢ়িব, আপোনাৰ কেৰিয়াৰৰ পথত থকা বাধাবোৰ আঁতৰি যাব। অফিসত এনেদৰে বহিব যে পিছফালে কঠিন বেৰ থাকে। পিছফালে কঠিন বেৰ থকাটো বাস্তুৰ মতে অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি উন্নত হ'ব বুলি আশা কৰা হৈছে।